Hi guys, welcome to my channel. आज अलग फुरिबले जाम भाबिलु आपनालोकको देखुवाओ सो चाइ থাকিব ভিডিওটো নিজেও যোৰহাটৰ ছোৱালী হয় ইমান বিশেষকৈ এইবোৰ ঠাইবোৰ মানুহে চিনি পায় যদিও মানে নাম শুনিছে কিন্তু দেখা নাই সেইকাৰণে অকণমান দেখাই দিওঁ বোলো মানে যিহেতু মই যাম সেইকাৰণে এনেই ঠাইখন দেখুৱাই দিছোঁ আৰু অলপমান বাও আহিছে মোৰ লগত বেছ হাই এটা কৈ দিয়ে এইফালে ব্যস্ত ফোনত আমি আহি পালোহি দেখিছেনে দেখুৱাম ধুনীয়া ধুনীয়া হয় কপৌ ফুল দেখুৱাই যাম চব ধুনীয়া ধুনীয়া একদম ধুনীয়া ধুনীয়া চব ফুলি এইবোৰ কি কয় জানো চিনি পোৱা নাই বনাই আছে তাকে ধুনীয়া ধুনীয়া ফুল গছৰ পুলি এনেকুৱাই যাওক দিছিলে আনিছোঁ প্ৰথমে যাব চলি আছে ৱাও বহুত ধুনীয়াকৈ খাই আছে ভাতটো দেখিছোঁ এইটো ভয় খাইছোঁ চাগে দেখিছে পৰি গৈছে ভালকৈ দেখা পোৱা নাই কিন্তু মই হেৰাই থাকিলোঁ এইখন নতুনকৈ খুলিছে টিয়ক মা লক্ষ্মী নাৰ্চাৰী বুলি কয় বেছি নাই কিন্তু তথাপি আছে এইখনতো সোমাই গৈছোঁ চাবলৈ সোমাই আহিছোঁ চাবলৈ ন খোলা বেছি দিন হোৱাই নাই এখনত নতুনকৈ খুলিছে ফুলৰ কালাৰটো নাই নাই হ'বগৈ আৰু এতিয়া এইবোৰ লাগিলে ইয়াত চাপৰ্ট এইবোৰ বস্তুবোৰ লাগিছে লাগি আছে নেকি টেঙা হ'বলৈ এয়া টেঙা লাগি আছে দেখিছে লাগি আছে লাগি আছে লাগি আছে আমলখি গছ